হেল্ল' গাইজ, কি খবৰ? সকলো আপোনালোকৰ ভালেই। সকলোলৈকে আজি কাতি বিহুৰ শুভেচ্ছা দিছিলোঁ মোৰ ফালৰ পৰা। আকাশ বন্তি পোহৰে সকলোৰে জীৱনলৈ যি সুখৰ কঢ়িয়াই আনক তাৰ কামনাৰে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা দিছিলোঁ। এইবাৰ বিহু বুলি ঘৰত যোৱাই নহ'লে, কাৰণ ইমান পৰহি ঘৰৰ পৰা অহা হৈছেহে আৰু পূজা বুলি শনিবাৰে যোৱাই হ'ব। সেইটো কাৰণে ঘৰত এইবাৰ যোৱাই নহ'লে। বিহু বুলি ঘৰত একচুৱেলি নগ'লোঁ যদিও ইয়াতে আমি ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিছোঁ। বাইদেউ আৰু আমাৰ ওচৰৰে এজন ল'ৰা, একচুৱেলি তেওঁ গুৱাহাটীতে থাকে, সেইকাৰণে তেওঁক লগেই পাই থকা হয়। হেল্ল' হাই, সকলোকে কাতি বিহু শুভেচ্ছা জনালোঁ। এগৰাকী মোৰ ৰুমমেট, একেলগেই থাকোঁ আমি। বিহুতে চিৰা দৈ আৰু ক্ৰীম খাই লৈ পেলাই আমি ৰবাব টেঙা খাবলৈ ল'লোঁ। একচুৱেলি এইটো ৰবাব টেঙাটো গুচাই আছোঁ, তিনিওজনে খোৱা হ'ব। গাঁৱত যিহেতু ৰবাব টেঙাটো খোৱাই হয় কাতি বিহুৰ দিনা, সেইটো কাৰণে ইয়াতো গুচাইছোঁ। ৰবাব টেঙা ৰেডি, ৰবাব টেঙা আমি খাই আছোঁ তিনিওটাই। কি হয়, কেনেকুৱা হৈছে? বঢ়িয়া হৈছে। ওলাই কৰি দি বিহু বুলি অলপ ফেঞ্চি পাৰ্ক ঘূৰি আহোঁগৈ আৰু ক'ৰবাত যাম ফুৰিবলৈ, চাই থাকিব। এইটো ৰাস্তা কেতিয়া অশোকভাৱে ইমান পানী হয়? এয়া ফেঞ্চিলৈ গৈ আছোঁ, পূজা বতৰ কাৰণে এইটো বুলবুল মাৰ্কেট, এইটো এতিয়া হ'লচেল হয়। ইয়াত সকলোবোৰ হ'লচেলতে পোৱা যায়, কিন্তু ইয়াত এক পিচ নাপায়। মানে ল'লে গোটেই দৰ্জন হিচাপে ল'ব লাগিব, তেতিয়াহে দিয়ে। আৰু একচুৱেলি বুলবুল মাৰ্কেটটোত বহুতে দাম সস্তা হয়। এই ৰবাব টেঙা কিনি বাটত আহোঁতে ৰবাব টেঙা আহিছে, চৰি ৰবাব টেঙা নহয়, একচুৱেলি নেমু হয়। নেমুখিনি দেখি ইমান ভাল লাগিছে, মই সেইকাৰণে এটা ক্লিপ ৰাখি থ'লোঁ। আৰু পূজা বুলি গোটেই গুৱাহাটীখন মানে সজাবলৈ আৰম্ভ কৰিলে। দোকান চোকানবোৰ ইমান। বজাৰৰ পৰা আহি পাই গ'লোহি। বজাৰত কি বস্তু ল'লোঁ তাকে আপোনালোকক অলপ দেখাওঁ। হয়, একচুৱেলি তাত খোলাকৈ নেবেচে, মই গোটেই কেইযোৰে ল'ব লগা হ'ল। বেছি নহয় দামটো, একচুৱেলি 30 ৰুপিছে। আৰু এটা মেকআপ বক্সটো বেছি দাম নহয়, এইটোতো অলপ কমেই হয়। আৰু এটা লিপষ্টিক হয়, পূজা বুলি কাৰোবাক গিফ্ট দিব লাগিব, সেইটো কাৰণে কিছুমান সৰহকৈ লোৱা হৈছে বাৰু। দুটা মানে তিনিটা খুলি নেবেচে কাৰণে মই তিনিওটা ল'ব লগা হৈছে। আৰু তিনিওটা অলপ প্ৰাইচটো 600 টকা। তাৰপিছতে কিনিলোঁ মই ঘৰত পাৰিবৰ কাৰণে কুশ্বনৰ কভাৰ, মানে ডানলুপটো অলপ বেয়া হৈ গৈছে, সেইটো কাৰণে কুশ্বনটো তাত কুশ্বনত পাৰিবৰ কাৰণে লোৱা হ'ল। 16 পিচ আছে, 16 পিছত 1500 টকা। আৰু এইটো একচুৱেলি বহুতখিনি ভাল হয়, ফুলটো বহুত ধুনীয়া লাগিছে। এখন পিংক হয়, সেইকাৰণে কালাৰটো পিংকে মিলাই লৈছোঁ। এনেকৈ তুলসীৰ তলত চাকি দিব গ'লোঁ, চাকি